নাই নাই কটীয়া, মই থাকিব নোৱাৰিম পাই, মোৰ এই ডিউটি আছে নহয়। হয় নি? বাৰু হ'ব দিয়ক, আৰু উপায়তো নাই। পিছে কটীয়া, ভকত কাক কাক মাতিলি হয়? আমাৰ ফণী চেতিয়া, দুমাই বুঢ়া, লখেশ্বৰ, আমাৰ থেপাই দা আৰু বাটতে বৈকুণ্ঠ দাক পালো, তেওঁকো কৈ দিলো। আৰু হয় নি? ভালেই কৰিলি দে। খালি খুৰী আপুনি অকমান সোনকালে যাব হা, পুৰিটো বেলি দিবগে। বাৰু হ'ব দিয়ক, তেতিয়াহ'লে মই গৈ থাকো। আজি আমাৰ হেড দুটা সন্ধিয়া ওলাই নাহিলে দেই, কিতাপ পঢ়িব পাই চাগে। ঐ सुने भी दिल मांगा उसने भी दिल मांगा मैंने इनकार किया वो जा परदेसी तुझको एक कतिया ने दिल दे दिया। বাপেৰে হতৰ যুগতে ঢুকালে। দেউতা কেনেকে ঢুকালেনো? কিবা বেমাৰ আজাৰ হৈছিলে নেকি? নাই, হাবিত খৰি কাটিবলৈ যাওঁতে বাপেৰক বাঘে খালে আকৌ। একদম আগচোৱা যে কামুৰি চিঙি লৈ গুচিয়ে গ'ল। আমি খৰি দিবলৈ বাপেৰকে পিছৰ চোৱাহে পালো। ইয়াত মানে ঢেৰ বাঘ নেকি? ঢেৰ বাঘ। কেতিয়াও যে অকলে ওলাই মেলি ঘূৰি নুফুৰিবি, বিশেষকে হাবি ফালে। কটীয়া, পিছে ভকত কাক কাক মাতি থৈ আহিলি হয়? আমাৰ ফণী চেতিয়া, দুমাই বুঢ়া, লখেশ্বৰ, থেপাই দা আৰু এই বাটতে বৈকুণ্ঠ দাক পালো, তেওঁকো মাতি থৈ আহিলো। তাকো মাতিলি নেকি? তেওঁকো মাতি থৈ আহিলো। আৰু আকৌ পাছত যদি তেওঁ গম পায় নামাতিলো বুলি, তেতিয়া আকৌ কথাটো বেয়া হ'ব নহয়। সেইটোও হয় বাৰু, ভালে কৰিলি দে। কোনে আহি আবেলি মৰম দিলে হানি, এই বেলুনে ৰঙা বেলুনে, এই বেলুনে ৰঙা বেলুনে। আজি ইমান সোনকালে গা ধুই গামোচা পাতি লৈ ক'ত যায় হয়? ক'ৰবাত কিবা প্ৰগ্ৰেম আছে নেকি? এঠাইতে সকাম এটা আছে। সকাম? কাৰ ঘৰত? আকৌ কটীয়া ঘৰত সকাম খাবলৈ যাওঁ বুলি গম পালে বৰ খেংখাব নহয়। হিৰণ্য ঘৰত আছে, হিৰণ্য ঘৰত। তাৰ আজি বাপেকৰ বাৰ্ষিকী। বাৰু গৈ থাকো দিয়া। নাই নাখাওঁ, সকামত পুৰা খাব লাগিব নহয়। ঘৰত এই জলপান খাই গলে আৰু তাত ক'ত খাব পাৰিম। সকাম এটা আছে পাই, খাই আহোগে। তই কেনেকে গম পালি? নাই, এতিয়া মাৰক নকবি দেই, এই কটীয়া ঘৰত সকাম খাবলৈ যাওঁ বুলি, নহলে সেইগৰাকী এনে খেংখাব। চেঙেলি বৈ, আমিও যাওঁ নহলে কটীয়া ঘৰত সকাম খাবলে। নেদাও বুলি কৈ আজি যাওঁ বুলি কৈছে দে। কালি গম পোৱা নাছিলো নহয় আমাক মাতিছে বুলি। এতিয়া আমাৰ ঘৰত যেতিয়া মাতিছে, দেউতা গৈছে, দেউতাৰ লগতে আমিও যাওঁ বৈ। মজা, বৈ আজি দে বহুত দিনৰ মূৰত সকাম এটা খাবলৈ পাম দেই। এতিয়া সকামত কি খুৱাব জানো? কি খুৱাব আৰু সকামত? কি খুৱাই? প্ৰসাদ, জলপান সেইবোৰ খুৱাব। আৰু তাড়াতাড়ি যাওঁ নহলে যে দেউতা কটীয়া ঘৰ পাবগে। তই আকৌ কেলে আহিলি হা মোৰ পিছে পিছে? কিনো হব, আমিও খাম আকৌ সকাম। বৰ ৰাক্ষস দেই তহঁত দুটা। ল'ৰাটো ভকত আহিলে নে? আহিলে, এইফালে যাওক। তিনি বস্ত্ৰ ললেই জানা ভকত নহয়, প্ৰসাদ খালেই বান্ধৈ বৈষ্ণৱ নহয়। হৰ হৰ মহাদেৱ। তিলকা ভকত যে অকণো লাজ চৰম নাই দেই। চাচোন বাৰু, কটীয়া ঘৰ লগত মাত বোলেই নাই, তেওঁ কেনেকে সকাম খাবলৈ আহিছে। তাকে দুইটা যে বেলেগ খকুৱা আছে। নন্দন কমলালোচন প্রভু প্রভু নারায়ণ দেব তুমি
তুমি প্ৰভু সত্য সনাতন। এ শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে, লুকাই আছা দেখা দিয়া, লুকাই আছা দেখা দিয়া, মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে। মুকুতি পাবলৈ লোৱা হৰিনাম, ইটো হৰিনাম অমৃতৰ সমান, লোৱা লোৱা নাম, ঐ নিত প্ৰাণ মুক্তিস্তনী প্ৰিয় হোৱা, লোৱা হৰিনাম। কৃষ্ণ গুৰুদেৱ।